তই মোক ইয়ালৈ কিয় লৈ আহিছ কচোন? আৰে গম পাবিয়ে নহয়, তই দেখিলে নিজে আচৰিত হবি ৰ। মই কি আচৰিত হ'ম ক না? আৰে দেখিবিয়ে নহয়, ধৈৰ্য ধৰ অলপ। কোন আহিব কবিনে তই? আবে ফটোৱা নেকি বে? জল্দি ক যদি ক, নহ'লে মই চাওঁ। বাদ দে। আৰে ৰ না, সেইফালে চা সেইফালে চা। আবে তই আগতে ক'ব নোৱাৰ? পাগল হৈছাম বে। ছাৰপ্ৰাইজ বুজিছ? তোক যদি মই আগতে কৈয়ে দিওঁ, ছাৰপ্ৰাইজৰ কি ক্ষতিটো থাকিব? আবে ছাৰপ্ৰাইজ ওলাই দিম তোৰ। ঈশ্বৰেও চজিছে আৰু তাইক দেখিলে পাগল হৈ যাওঁ লাগে বে। এই তোৰ মনৰ কথাবোৰ আজি কৈ দে যা। কৈ দিওঁ ৰ। মই মাতি দিওঁ ৰ'বাচোন ৰ'বা। নমস্কাৰ। আমাৰ যে এই ল'ৰাটো, তাৰ নাম অভিনৱ। তেওঁ তোমাক কিবা ক'ব হেনো। মই নাই আবে পাগল হৈছ নেকি? মই কোনো কওঁ ই এনে কৈছে। আবে কৈ দে না। আবে পাগল হৈছ নেকি তই? কিয় নগলি তই? এনেকে ঘপককে কি বুলি ক'ম বে? পিছে তই কেনেকে গম পালি তাই পিনে আহে বুলি? আবে তাই পিনে সদায় অহা যোৱা কৰে। তাইৰ লগত যে দেখিছোঁ মক্কেলটো, তাইৰ ভাইটি স্কুলত থ'ব গৈছে, আকৌ উভতি আহিব। আচ্ছা, সি যদি তাইৰ ভাইটিয়ে হয় তেনেহ'লে মক্কেল বুলি কিয় কলিবে? ৰেচপেক্ট দে। খুলখালি হয় মোৰ, বুজিছ? খুলখালি খুলখালি। আবে আহিছে বে। যা কৈ দিকে যা। ৰ'বা, মই মানে তোমাক কেইটামান কথা ক'ম, তুমি ভালকৈ মন দি শুনি চাবা, ঠিক আছে? যোৱা শনিবাৰে তোমাক আমাৰ গাঁৱৰ বিয়াখনত দেখিছিলোঁ। দেখি কি হ'ল নেজানো, বাৰে বাৰে তোমাক চাই থাকিবৰ মন যোৱা হৈছে। ঘৰত যোৱাৰ পিছৰ পৰা আজিলৈকে তোমাৰ ছবিখনে ভাহি আছে মোৰ চকুত। বাৰে বাৰে তোমাক চাবৰ মন কৰি আছে এই চকুকেইটাই। আজি এসপ্তাহৰ পিছত দেখিলোঁ, মনটোৱে বিৰাট শান্তি পালে। বাৰু বেছি ঘূৰাই পকাই কথা ক'ব নাজানো, চেনেও দিব নাজানো। মই মানে যি কওঁ একদম চিধাকেই কওঁ। চোৱা, সেইদিনাখন তোমাক বিয়াত দেখি বিয়া পাতিলে মই তোমাকে বিয়া পাতিম বুলি সিদ্ধান্ত লৈ পেলাইছোঁ। বহুত ভাল পাওঁ তোমাক। এনেই মোৰ লগৰবোৰে মোৰ বাৰ্থডেতেই হওক বা অইন কিবাতেই হওক মোক উইচ কৰি থাকে, মোৰ ফিউচাৰ ব্ৰাইট হ'ব, উজ্জ্বল ভৱিষ্যত হ'ব। কিন্তু এইবিলাক মই বিশ্বাস নকৰোঁ। এতিয়া তোমাক দেখি মোৰ এনেকুৱা লাগিছে যেন কথাটো মিছা নহয়। তোমাক সেইদিনাখন দেখিয়ে মোৰ জীৱনটো উজ্জ্বল হোৱা যেন লাগিল। আমাৰে তোমাক বহুত বেছি ভাল পায়। যোৱা ৰাতি টোপনিত তোমাক বুলি মোকে সাৱটি ধৰিছিল। আৰু ইয়াৰ নাম প্ৰাঞ্জল। ইও মানে তোমাক বৌ বুলি মতাৰ বৰ ইচ্ছা। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল বৰুৱা। গাঁও উজানকুৰি, পোষ্ট অফিচ উজানকুৰি, থানা হাজো, জিলা কামৰূপ অসম, পিন নম্বৰ 781102, ফোন নম্বৰ 9706401182। আবে তইচোন গোটেই পইচাটোকে দি দিলি। প্ৰাঞ্জল, আৰু কি ক'ম বে? তোৰ পৰিচয়টো দে। মোৰটোকে দিব পাহৰি গৈছিলোঁ। মই অভিনৱ কলিতা। ঘৰ আগৰ গাঁওখনত গম পাইছা, সেইদিনাখন যে বিয়াত লগ পাইছিলোঁ তাতেই। মোৰ ঘৰত মা, দেউতা আৰু মই। তুমি ক'লে চাৰিটা সদস্য, সুখী পৰিয়াল। 4জন, 5জন, 6জন এনেকৈ আৰু সংসাৰ বাঢ়ি যাব আৰু ন? চুপ, ভালটো কৰি থাকোঁ। ৰ'বা কথাখিনি শুনি লোৱা। কি কৈ আছিলোঁ?
প্ৰাইভেট জব এটা কৰি আছোঁ এইকেইদিন মই ছুটীত আছোঁ মাহঁতেও কৈ থাকে ঘৰত বিয়া পাত কিন্তু মোৰ এইবিলাক প্ৰেম ভালপোৱা বিয়া পতা এইবিলাকত কোনো ধৰণৰ ইণ্টাৰেষ্ট নাছিল কিন্তু এতিয়া তোমাক দেখি মোৰ আজিয়ে বিয়া পাতো লাগি আছে অভিনৱ মোৰ লগৰ দেউতাক এজন পণ্ডিত মানে দেও ফোন কৰি মাতি দিওঁ নেকি হা আবে ফাল্টু কৰি থাকক কেৱল মোক কথাখিনি ক'বলৈতো দে তুমি জীৱনত থাকিলে কথা দিছোঁ তোমাক চিকুট মানুহ কষ্ট পাবলৈ নিদিওঁ হিয়া উজাৰি মৰম দিম তোমাক মোৰ শেষ কথা ভাল পাওঁ তোমাক এটাই কথা বহুত ভাল পাওঁ তোমাক এতিয়া তুমি বা কি কোৱা যোৱাকালিতো তুমি মোক একো নকলা আজি কিন্তু ক'ব লাগিব বাবু আহিছা মানে যোৱাকালি মোৰ কেইটামান কথা ক'ব ৰৈ গ'ল মানে সকলোৰে জীৱনত কোনোবা নহয় কোনোবা স্পেচিয়েল থাকে আৰু মোৰ জীৱনৰ স্পেচিয়েল গৰাকী তুমি মানে তোমাক পাবৰ বাবে মই যিকোনো কাম কৰি দিব পাৰোঁ আচ্ছা তোমাৰ বয়ফ্ৰেণ্ড আছে নেকি যদি আছে কৈ দিয়া মই ব্ৰেকআপ কৰিলোঁ মুঠতে তুমি মোৰ এই পৃথিৱীৰ কোনেও তোমাক সিমানখিনি মৰম দিব নোৱাৰে যিমানখিনি মই তোমাক দিম সেয়া তোমাৰ বয়ফ্ৰেণ্ডেই হওক বা আন কোনোবা যদি কোনোবাই তোমাক সিমানখিনি মৰম দিয়ে তেনেহ'লে মোৰ হাত কাটি তোমাৰ হাতত তুলি দিম কথা সিমানেই এতিয়া কিবা এটাতো কোৱা বা মোৰ স্কুললৈ দেৰি হৈছে আৰু আমাৰ বা এইবোৰ কাৰো লগত নকৰে আমাক যাব দিয়ক তেতিয়াহ'লেতো তোমাৰ বয়ফ্ৰেণ্ড নাই যিহেতু তুমি মোৰ আৰু কালিও ইয়াতে ৰৈ থাকিম কালিকেতো ক'ব লাগিব আজিও গ'লগৈ বে তা আজিও একো নক'লে বে তাই লাজে কৰিছে নে ভয় কৰিছে মই কনফিউজ মোৰ এনেকুৱা ভাৱ হৈছে অভিনৱ তাই ছোৱালীজনী বোবা চাগে এই কি অমংগলে কথা কওঁবোৰ তাই বোবা কেতিয়াও হ'ব নোৱাৰে বাৰু অহাকালি চাওঁ কি হয় কি হ'ল যোৱাকালি তুমি মোক একো নকলা এইকেইদিন ইমান কিবা কিবি কৈ আছো তোমাক তুমি যে মোক কেৱল অৱহেলাহে কৰি আছা আজি তোমাক মই এনেকৈ যাব নিদিওঁ আজি তুমি কিবা এটা কৈহে যাব লাগিব ভাল পোৱা যদি ভাল পোৱা বুলি কোৱা নোপোৱা যদি নাপাওঁ বুলি কোৱা কথা ইমানে কিবা এটাতো খোৱা চোৱা তোমাৰ কাৰণে মই যিকোনো কাম কৰি দিম তোমাক যদি মোলৈ নিদিয়ে তোমাৰ মা দেউতাৰ ভৰিত ধৰিম যি কৰিব লাগে চব কৰিম মাত্ৰ তুমি মোৰ খোৱা কিবা এটাতো খোৱা প্লিজ তুমি ভবা নেকি তুমি 3 দিন ধৰি তোমাৰ পিছত পৰি আছো ইমান কি কৰি আছো তুমি দেখা নাই মোক কি ফাল্টু বুলি ভাবিছা নেকি হা লেভেল দেখাছা তুমি যোৱা নালাগে যোৱা ক'ব Sorry. এই তই তাইক বেছিয়ে খঙত কৈ দিলি নেকি অলপ বেছি হৈ গ'ল চাগে ন আৰু জীৱ খং তাই একো কথা নকয় নাপায় যদি নাপায় বুলি ক'ব লাগে ন ইমান অৱহেলা কৰি আছে খঙত কৈ দিলি এতিয়া আজিও একো নোকোৱাকৈ গ'ল আৰে ইমান ভাল পাওঁ তাই বুজি কিয় নাপায় তুমি মোক কিয় ইমান ভাল পোৱা নেজানো কেনেকৈ তোমাৰ প্ৰেমত পৰি গ'লো কেনেকৈ তোমাক কিমান বেছি ভাল পাই পেলালো মই একো নাজানো পাগল তোমাৰ বাবে ময়ো তোমাৰ বাবে পাগলী হৈছো বহুত বেছি ভাল পাওঁ তোমাক কেতিয়াও আঁতৰি নাযাবা দেই অভিনৱ এইজনা আকৌ দিনতে সপোন দেখিবলৈ ল'লে অভিনৱ
নাই কিবা এটা ভাবি আছিলোঁ কিবা এটা ভাবি আছো কি ভাবিছ গম পাইছো দে তাইৰ কথাহে ভাবি আছ নাই 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 তোৰ কাৰণে আজিও এটা ছাৰপ্ৰাইজ আছে তই কেৱল ছাৰপ্ৰাইজহে দি থাক মোক আবে এখন ল না তাই দি পঠাইছে ল সঁচা হা তাই দি পঠিয়াইছে হা মৰমেৰে লিখা চিঠিখনি চাবাচোন এবাৰ পঢ়ি তাইৰ নাম মানে অনুৰাধা ইমান দিনে নামে নাজান তই ভাল কেনেকৈ গম পাম তাই লগ কৰিব মাতিছে মোক যা যাব লাগিল থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ চিঠিখন মোক দি গলি যে ঐ ঐ পাহৰি গৈছিলোঁ অনুৰাধা তুমি আহিছা অকণমান ৰখালো বেয়া আছে নাপাবা কোৱা কিয় মাতিছিলা কোৱা কিয় মাতিছিলা নিমাত হৈ আছা যে নে আজিও একো নোকৰ ওপৰত ৰাখি আহিছা কোৱা কিবা এটা লাজ কৰিছা চাগে হেৰি কি বুলি কয় তুমি বেলেগো ক'ব নাথাকে তুমি এটাই কথা কোৱা তুমি মোক ভাল পোৱা নে নোপোৱা হা বা না কিবা এটা ক'লেই হ'ল ঠিক আছে কোৱা হে কান্দিছা কিয় তুমি আৰে কোৱাচোন কিয় কান্দিছা তুমি মানে মানে তুমি একো ক'ব নোৱাৰা মানে তুমি কথাই ক'ব নোৱাৰা তুমি ভবা নেকি তুমি 3 দিন ধৰি তোমাৰ পিছত পৰি আছো ইমান কি কৰি আছো তুমি দেখা নাই মোক কি ফাল্টু বুলি ভাবিছা নেকি হা লেভেল দেখাইছা তুমি যোৱা তেনেকৈ যোৱা ক'ব মোৰ এনেকুৱা ভাৱ হৈছে অভিনৱ তাই ছোৱালীজনী বোবা চাগে এই কি অমংগলীয় কথা কব তাই বোবা কেতিয়াও হ'ব নোৱাৰে কেতিয়াও হ'ব নোৱাৰে ভাল পাওঁ তোমাক মোৰ শেষ কথা ভাল পাওঁ তোমাক কি হ'ল বিশ্বাস কৰা নেকি তোমাৰ চোৱা ভাল পোৱাত কিমান ভাল পাওঁ সেইটো মেটাৰ কৰে বিশ্বাস মেটাৰ কৰে তুমি কি কৰিব পাৰা কি কৰিব নোৱাৰা সেইবিলাক মেটাৰ নকৰে এতিয়াতো তোমাৰ প্ৰতি ভাল পোৱা মোৰ আৰু বেছি বাঢ়ি গ'ল কথাই ক'ব নোৱাৰা একো নাই মৰম ভাল পোৱাটো দিব পাৰিবা অনুভৱ থাকিলে নোকোৱাকেই ইজনে ইজনৰ কথা বুজিব পাৰি তুমি নোকোৱাকৈ মই তোমাৰ কথাবোৰ বুজি ল'ম তোমাৰ চকুত চাই তোমাক মই জানি ল'ম প্ৰমাণ কৰি দিম প্ৰেমত শব্দৰ প্ৰয়োজন নাই তুমি মাথো মোৰ হৈ ৰোৱা আৰু মই তোমাৰ হৈ ৰ'ম তোমাৰ মাতটো নাই বাবে তুমি দুখ কৰিছা নেকি মোৰ মাতটো জানো তোমাৰ নহয় হয়নে নহয়
আৰু তোমাৰ এই মাতটো ওলাবৰ কাৰণে মই যিমান যি কৰিব লাগে সকলো কৰিম বিশ্বাস ৰাখা